हेलो बंधुসকল নিউটন মিডিয়া চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছো আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আপোনাৰ কিবা মতামত থাকিলে তলত কমেন্ট বক্সত যাই কিনে কমেন্ট কৰি জনাই দিব এতিয়া বলে ভিডিওটো আৰম্ভ কৰো আৰু আপুনি আধাৰ কাৰ্ড কেনেকৈ চেক কৰিব আমাৰ এইটো ভিডিওত সম্পূৰ্ণকৈ জনাই দিয়া হৈছে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ ভিডিও চাই থাকক এতিয়া আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই মোৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি আছো ওপেন কৰি লোৱাৰ পিছতে আপুনি ইয়াতে টাইপ কৰি দিব UIDAI gov.in লিখাৰ পিছতে আপুনি ইয়াতে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছতে আপুনি দেখা পাব আৰু এটা পেজ খুলি খাইছে স্ক্ৰল কৰি যোৱাৰ পিছতে আপুনি অলপ স্ক্ৰল ডাউন কৰি দিব দেওয়ার পিছতে আপুনি ইয়াতে দেখা পাই আছে চেক আধাৰ ষ্টাটাস তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপুনি দেখা পাব আৰু এটা পেজ খুল খাই যাব খুল খাই যোৱাৰ পিছতে আপুনি আৰু অলপ স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে এনৰলমেন্ট আইডি ইয়াতে আপোনাৰ লিখিব লাগিব আপুনি যেতিয়া আধাৰ কাৰ্ড বনাব গৈছিল তেতিয়া আপোনাক এটা ৰিসিপ্ট দিয়া হৈছিল এইখন ৰিসিপ্টত লিখা আছে আপডেট রিকোয়েস্ট নং তাতে 14টা নাম্বার দিয়া আছে সেই নাম্বার গিটা আপুনি ইয়াতে টাইপ কৰিব মই মোৰ সেই নাম্বার গিটা টাইপ কৰি আছো টাইপ কৰি দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াতে দেখা পাই আছে ক্যাপচাৰ ভেৰিফিকেশন আপোনাৰ ক্যাপচাৰটো ইয়াতে চেমকে লিখি দিব লিখাৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে চেক ষ্টেটাছত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপুনি দেখা পাই আছে আৰু এটা পেজ খুল খাই যোৱাৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে কংগ্ৰেচুলেশ্যন আপোনাৰ আধাৰ কাৰ্ডখন হৈ গৈছে আজিৰ ভিডিওটি আছিল ইমানে ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ